হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবি আছে চাগে ৰাতিপুৱা আজি এনেকুৱা আছোঁ। তো ৰাতিপুৱা সোনকালে উঠিলোঁ, সকলো কাম হৈ গ'ল আৰু এতিয়া মুনু আৰু মই ৰেডি হৈ লওঁ। মানে আধা মইতো হ'লোৱে, মুনু বাকী আছে। হোৱাৰ পাছত আমি বজাৰত যাম। তো আমি দুইজনে নাযাওঁ, মুনুৰ পাপা আহিব বজাৰত, দোকানৰ পৰা ডাইৰেক্ট বজাৰত যাব। তাৰপাছত বজাৰখিনি হোৱাৰ পাছত দোকানত যাম, দোকানৰ পৰা এবাৰ ঘৰত আহিম আৰু আপোনালোকে চাই থাকিব। এতিয়া আমি ওলাই কিনে ঘৰটো বন্ধ কৰি কিনে যাওঁ, তো চাই থাকিব ভিডিঅ'টা শেষলৈকে। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে, এতিয়া আমি যাওঁ, আপোনালোকে চাই থাকিব। এয়া আমাৰ মুনু ৰেডি হৈ গ'ল বজাৰত যাবৰ কাৰণে, আৰু মুনু পটাপট যাব লাগে, কান্দি আছে। বাহিৰত যোৱাৰ কথাটো বহুত ফূৰ্তিক লাগি যায় ন মানে। কোনটা ছাতিটো ল'ব লাগে, ছাতি এইটো ছাতি আমি যাম। ক'ত যাম ন? ক'ত যাম ন? আমি ক'ত যাম? তো যাই থাকোঁ এতিয়া লাহে লাহেকৈ। বহুত গৰমো পৰিছে, তো ভিডিঅ' ৰাস্তাত বনাব নোৱাৰিম, কাৰণ ইফালে মুনু থাকিব, ইফালে মোবাইল ধৰিব লাগিব, আৰু ইফালে ছাতি আছে, ছাতিখনো ল'ব লাগিব। তো বজাৰ যাই লওঁ। তো আমি ঘৰৰ পৰা বজাৰত যাওঁতে ৰাস্তাত বৰষুণ পৰিল, তো ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া বৰষুণ শেষ হ'ল, তো ইফালে ৰ'দ দি আছে, বহুত ৰ'দ, গৰম, পূৰা ঘামি গৈছোঁ। আৰু এতিয়া দোকানত বহি মই পৰঠা খাই আছোঁ এইফালে, তো মুনু খাই আছে, আৰু এইফালে মা চব্জি বনাই আছে চিঙৰাৰ। পৰঠা খাই দিলোঁ, এতিয়া খাই আছোঁ আমুল কুল। আৰু বোলে ঠাণ্ডা ভাল লাগিছে খাই, বহুত ভাল, 20 টকা লয়। আৰু এইফালে আমাৰ মুনু আৰু মা। তো বজাৰৰ পৰা আহি পালোঁ, আৰু ইফালে ভাত বহাই দিছোঁ। আৰু ইয়াতে মই মূলাৰ পাত আনিছিলোঁ বজাৰৰ পৰা, তো কাটি আছোঁ ইয়াতে। আৰু ইফালে ভাত হৈ আছে। আৰু বজাৰত মুনুৰ কাৰণে কাপোৰ আনিব গৈছিলোঁ, এইবাৰ কাপোৰখিনি দেখাই লওঁ আপোনালোকক। তো মুনুৰ কাৰণে মা দুটা পেণ্ট আনিছিল, এই দুটা ধুব লাগিব, ধোৱাৰ পাছত পিন্ধাম। তাৰপাছত এইটো মানে গৰম দিনটো গেঞ্জি কাপোৰৰ আনিছোঁ এটা ফ্ৰক, এইটো ভাল লাগিলে ক'ব। আৰু কাপ আনিছোঁ, কাপ নাছিল যিহেতু মুনু চব শাৰী মুনু এইবোৰ চব ভাঙি পেলাই দিছে, তো এনেকুৱা 6টা কাপ আনিছোঁ, 50 টকা লৈছে 6টা। তো এইখিনিয়ে বজাৰ মোৰ, কিন্তু বজাৰ দেখা নহ'ল, বৰষুণ পৰিল ৰাস্তাত যাই থাকোঁতে। মুনু আৰু ভাঙব। তো এতিয়া মই মূলাৰ পাতখিনি বাছি লওঁ, আমাৰ মুনু অলপমান দুষ্টুমি কৰিব। তো মূলাৰ পাত ওলাইছে বজাৰৰ, কিন্তু বহুত দাম, 3 মুঠা 20 টকা, মই 10 টকা আনিছোঁ 2 মুঠা। তো কেতিয়াবা খাবৰ মন যায় নহা বতৰত। তো বৰ্তমান সন্ধিয়া হ'ল, আমি চাহ পানী খোৱা নাই, কাৰণ এইফালে দোকানৰ বাচনখিনি ধুলোঁ এইমাত্ৰ মা আৰু মই। আৰু এইফালে মুনু অত্যাচাৰ কৰি আছিল, তো বাপেকে এইখন গাড়ীখন বহুত দিনৰ পাছত ওলাই দিল, তো আজি সোমাই দিছে, ভাল লাগছে, খেলি আছে চুপচাপ কৰি। তো আৰু কাম কৰিলোঁ ইফালে, এইখন চেয়াৰখন ইয়াতে আছিল ভিতৰত,
তো চেয়াৰ ভিতৰত থোৱাৰ কাৰণে চকেজটো সদায় চাফা কৰিব দিগদাৰ হয়। তো চকেজটো বহুত লেতেৰা হৈ গৈছে, তাৰ কাৰণে চেয়াৰ দুখন ওলাই দিলোঁ বাহিৰত। তো এইটো মুচলোঁ, চাফা কৰিলোঁ ভালকৈ, আৰু মায়ে এইফালে কাপোৰ পেলাই থৈ দিছে। আৰু এই চোফাৰ তলত বহুত লেতেৰা হৈ আছিল, সেইখিনি চাফা কৰিলোঁ। তাৰপিছত ওপৰত ফেনখন ধূলা হৈ আছিল, তাকে চাফা কৰিলোঁ। তো এইফালে মুনু খেলি আছে, বাপেকে মাতি আছে কিন্তু আমার মুনু বিয়া হয়েছে। ফটা পিনছে আমার মুনু। কত উঠছা? ইয়াতে বল আছিল, ইয়াতে দুটা বল নাই। আৰু এইটো মিচটো বেয়া করছে, পেপাটো নাবাজে। তো এতিয়া আমি চাহ খাম, চাহ বনাম। আৰু ইফালে বাচন আধা ঠিক কৰা হৈছে, আৰু টাইমৰ পানী আনি থওঁ বাল্টিঙত। কোনো নাটক হোৱাই নাই, বৰ্তমান নাটক কৰিয়ে আছে। মোৰ ইফালে চাহ হৈ গ'ল। তো আজি গাখীৰ চাহ নতুন কাপত চাহ খাম আমি। কাপটা কেনেকুৱা লাগছে? কিন্তু 2 দিনৰ কাৰণেহে আমি এনেকুৱা কাপত চাহ খাব পাৰিম। পাছত আৰু মুনু ভাঙি কিনে চেচ কৰি দিব, আৰু সেই আগৰ পুৰণা কাপতে চাহ খাব লাগিব। তো চাহ খাই লওঁ। আৰু বিস্কুট কুকিজ খাই ভাল লাগে। তো মাম বোলে এয়া মোৰ পাপা কিবা কৰি আছে। আজি ইয়াতে বহি থাকব মুনু। না আজি আমাৰ মুনু নুঘুমাই। তুবলি নামাৰে আমাৰ মুনু গাড়ী চলাই থাকব ৰাতিটা। মুনু তো কুকুৰছে দি চাহ খাই লওঁ, খোৱাৰ পাছত ভাত বনাম মই। আজি একো নবনাওঁ, দালি বনাম আৰু কণী ভাজিম। কি চাই আছা? কণী বইল। মুখখন চাওঁ। কণী বইল। তো মই ভাজি খাম আৰু সিহঁতক বইল দিম। আৰু আমাৰ মুনু কি কৰি খাই খাব। তো ভিডিঅ'টা আজি এইখিনিতে সামৰিছোঁ। অহাকালি লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে কুকিজ বিস্কুটে দেই বাই বাই। পুনৰ লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। টাটা বাই বাই।